আপোনালোকে জানেনে আপোনালোকে ৰান্ধনীশালত ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰটোৰো এটা এক্সপায়াৰি ডেট থাকে আৰু যদি আপোনালোকে এক্সপায়াৰি ডেট যোৱাৰ পাছত সেই গেছ চিলিণ্ডাৰটো ব্যৱহাৰ কৰে তেনেহলে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিন্তু ভাল কথা এইটোৱে যে আপোনালোকে নিজৰ ঘৰতে বহিও আপোনালোকৰ গেছ চিলিণ্ডাৰৰ এক্সপায়াৰি ডেটটো চেক কৰিব পাৰে আৰু আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে কেনেদৰে আপোনালোকৰ চিলিণ্ডাৰটোৰ এক্সপায়াৰি ডেট চেক কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম তেনেহলে বন্ধুসকল বেছি পলম নকৰি আহক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো বৰ্তমান সময়ত চহৰ অঞ্চলত প্ৰায় প্ৰতি ঘৰ মানুহৰ ঘৰতে গেছ চিলিণ্ডাৰ পোৱা যায় আৰু বৰ্তমান চৰকাৰে উজলাৰ দৰে আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলতো বিনামূলীয়া গেছ প্ৰদান কৰিছে কাৰণ এই গেছৰ বহুতো উপকাৰিতা আছে প্ৰথম কথা ই আপোনাক কম সময়ত আৰু কম কষ্টতে নিজৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰাত সহায় কৰে আৰু লগতে শৰীৰে ৰন্ধাত যি আপোনাৰ বায়ু প্ৰদূষণ হৈছিল যি আপোনাৰ গছ-গছনি কটা গৈছিল এই সকলোবোৰ আপোনাৰ ৰোধ কৰে গেছ চিলিণ্ডাৰৰ যিদৰে উপকাৰিতা আছে সেইদৰে গেছ চিলিণ্ডাৰৰ এটা নিগেটিভ সাইডো আছে আপুনি ইয়াক অতি সজাগ আৰু সচেতনভাৱে ব্যৱহাৰ কৰিব লাগিব নহলে ই যিকোনো মুহূৰ্ততে আপোনাক বিপদত পেলাব পাৰে আৰু সেয়েহে গেছ এজেন্সিসমূহে ইয়াক ৰঙা ৰং দিয়ে কাৰণ ৰঙা ৰংটো হৈছে সাৱধানতাৰ প্ৰতীক আপোনাৰ চিলিণ্ডাৰত যি এলপিজি গেছ থাকে তাৰ প্ৰাকৃতিকভাৱে কোনো ধৰণৰ গোন্ধ নাথাকে কিন্তু গেছ এজেন্সিসমূহে তাত ইথাইল মাৰ্কাপ্টান নামৰ এটা কেমিকেল ভৰাই দিয়ে যাতে যদি গেছটো আপোনাৰ লিক হয় তেতিয়া হলে আপুনি গম পায় আৰু বজাৰৰ পৰা আমি যেতিয়া গেছটো ক্ৰয় কৰি আনো তেতিয়া আমি গেছটো লিক আছে নেকি হেতুটো চাও কিন্তু আমাৰ গেছটোৰ এক্সপায়াৰি ডেট আছে নে নাই হেতু আমি নাচাও আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছো কেনেদৰে আপোনালোকে এক্সপায়াৰি ডেট আছে নে নাই চিলিণ্ডাৰটোৰ চাব পাৰিব আপোনাৰ চিলিণ্ডাৰটোত এটা নম্বৰ থাকে আৰু সেই নম্বৰটোৰ জৰিয়তে আপুনি তাৰ এক্সপায়াৰি ডেটটো চেক কৰিব পাৰিব মই আপোনাক স্ক্ৰিনত দেখাই দিছো এনেকুৱা ধৰণৰ নম্বৰ আপোনাৰ চিলিণ্ডাৰটোত থাকে আৰু ইয়াত এটা এলফাবেট আৰু এটা সংখ্যা থাকে ইংৰাজীৰ আপোনাৰ ইয়াত ডি আছে কিন্তু আপোনাৰ তাত হয়তো এ থাকিব পাৰে বি থাকিব পাৰে বা সি থাকিব পাৰে আৰু এ টোৱে আপোনাৰ ৰিপ্ৰেজেন্ট কৰে মানখিনিক আৰু এ টোৱে ৰিপ্ৰেজেন্ট কৰে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চক বি টোৱে ৰিপ্ৰেজেন্ট কৰে এপ্ৰিল মে জুনক সি টোৱে ৰিপ্ৰেজেন্ট কৰে জুলাই আগষ্ট সেপ্টেম্বৰ আৰু ডি টোৱে ৰিপ্ৰেজেন্ট কৰে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ আৰু আপোনাৰ যেটো সংখ্যা থাকে হেতুৱে আপোনাৰ ৰিপ্ৰেজেন্ট কৰে আপোনাৰ বছৰটো এতিয়া আপোনালোকে স্ক্ৰিনত যেটো নম্বৰ দেখি আছে হেতু হৈছে D27 অৰ্থাৎ এই গেছ চিলিণ্ডাৰটো শেষ হ'ব 2027 চনৰ ডিসেম্বৰ মাহত কাৰণ ডিটোৱে ৰিপ্ৰেজেন্ট কৰে অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাহক অৰ্থাৎ আপুনি যদি ডিসেম্বৰক লাষ্ট বুলি ধৰো তেনেহলে 2027 চনৰ ডিসেম্বৰ মাহত এই চিলিণ্ডাৰটোৰ এক্সপায়াৰি ডেট শেষ হ'ব আৰু ইয়াৰ পাছত যদি এই গেছ চিলিণ্ডাৰটো আপুনি ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ বিপদত পৰাটো খাটাং সেয়েহে আপুনি এই নম্বৰটো পৰীক্ষা কৰিহে গেছ চিলিণ্ডাৰটো ঘৰলৈ আনিব আৰু বৰ্তমান যেটো গেছ আপোনাৰ ঘৰত আছে সেই গেছটোৰো আপুনি এক্সপায়াৰি ডেট চেক কৰিব পাৰিব তেনেহলে বন্ধুসকল আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু যদি ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পিছলৈও চাই থাকিবলৈ ধন্যবাদ